हेलो আমি বৰ্তমান ইয়া উপস্থিত হৈছোহি আমাৰ লখিমপুৰৰ ওচৰতে থকা গ্ৰামানুভূতি য'ত আপোনালোকে উপভোগ কৰিব পাৰিব 500 বছৰীয়া যোনটো আমাৰ ভিলেজ লাইফষ্টাইল আমি যেনেকৈ আমাৰ পূৰ্বপুৰুষসকলে কেনেদৰে ভাগ কৰিছিলে কি বস্তু ব্যৱহাৰ কৰিছিলে সেইটোৰ বিষয়ে যদি অৱগত হ'বলৈ মন যায় তেতিয়াহ'লে এইখনত আহিব লাগিব নাম হৈছে গ্ৰাম্যানুভূতি আহক টাউনৰ পৰা কিমান দূৰ টাউনৰ পৰা মেক্সিমাম 5 কিলোমিটাৰমান হ'ব আপুনি যদি টমটম বা কিবা কিবি ৰেণ্ট কৰি লৈ আহে তেতিয়াহ'লে 50 টকামান ভাড়া হ'ব আপোনাৰ আহক আমি চাই লওঁ